নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰতে থকা নাৰিকলৰ গছজোপাত নাৰিকল দেখি ভাবিলোঁ নাৰিকলৰে এটা ৰেচিপি বনাওঁ বুলি। ভাবিলোঁ নাৰিকলৰে লাড়ু বনাওঁ। নাৰিকলৰ লাড়ু বনাওঁতে আমি কেতিয়াবা চেনি ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা গুড় ব্যৱহাৰ কৰোঁ। আজি বনোৱা নাৰিকলৰ লাড়ুটোত গুড় ব্যৱহাৰ কৰা হৈছে। প্ৰথমতে নাৰিকলকেইটা এনেধৰণেৰে ভাঙি তাক টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু লগতে তাৰ কলা অংশটো আঁতৰাই লৈছোঁ। অলপ পানীৰে আমি ধুইও লৈছোঁ। এতিয়া কাটি লোৱা টুকুৰা টুকুৰকৈ কাটি লোৱা নাৰিকলৰ টুকুৰাকেইটা এটা গ্ৰাইণ্ডাৰত দিছোঁ আৰু তাক গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ড হোৱাৰ পিছত আমি নাৰিকলৰ গুড়িখিনি এটা কেৰাহীত লৈছোঁ। ইয়াত নাৰিকলৰ পৰিমাণ হিচাপত ক'ব গ'লে আমি 5 কাপ নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াৰ পিছত গুড় লৈছোঁ। গুড় আমি 3 কাপ লৈছোঁ। ইয়াত গুড় কুঁহিয়াৰৰ গুড় ব্যৱহাৰ কৰা হৈছে। এতিয়া এই নাৰিকল আৰু গুড় দুয়োটা উপাদানে হাতেৰে মঠি থকা হৈছে কিছু সময়ৰ বাবে। ইয়াক আমি সম্পূৰ্ণকৈ মঠা নাই, কিছু সময়ৰ বাবেহে মঠিছোঁ। এতিয়া মঠি লোৱা নাৰিকলৰ গুড়ি আৰু গুড় এই দুয়োখিনিয়ে কেৰাহীটোৰ সৈতে বাৰ্ণাৰত উঠাই দিছোঁ আৰু হেতাৰে লৰাই আছোঁ। এতিয়া হেতাৰে আমি ঘনকৈ লৰাই আছোঁ যাতে কেৰাহীৰ তলত লাগি নাযায়। এতিয়া প্ৰায় 10 মিনিটমানৰ পিছত দেখিব যে এইখিনিৰ কালাৰটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে, যিহেতু ইয়াতে আমি গুড় ব্যৱহাৰ কৰিছিলোঁ। হেতাৰে লৰাই থাকোঁতে এইটো দেখা গৈছে যে নাৰিকল আৰু গুড় দুইখিনি এতিয়াও ঢিলাই হৈ আছে। যিহেতু লাড়ু এটা বনাওঁতে লাড়ুটোত থকা উপাদানকেইটা সঠিক জোখত হ'ব লাগে আৰু লগতে তাত যিকেইটা উপাদান আমি ব্যৱহাৰ কৰিম সেই উপাদানকেইটা সম্পূৰ্ণকৈ উপযুক্ত হিচাপত ভজা গ'লেহে লাড়ুটো এটা উপযুক্ত লাড়ু হিচাপত পোৱা যায়। সেইবাবে আমি হেতাৰে এনেধৰণেৰে লৰাই আছোঁ আৰু এনেধৰণে লৰাই প্ৰায় 15 মিনিটমান পিছত এইখিনি নাৰিকল আৰু গুড় এটা উপযুক্ত হিচাপত ভজা হৈ যায়। এতিয়া আপোনালোকে যদি মন কৰি দেখিব যিখিনি নাৰিকল আৰু গুড় আছিলে সেইখিনি কেৰাহীটোৰ পৰা উঠি আহিছে, মানে কেৰাহীটোত লাগি নধৰে। দেখিছে, ওচৰৰ পৰা দেখুৱাইছোঁ দুয়োখিনি উপাদানে। আৰু আমি এতিয়া বাৰ্ণাৰটো অফ কৰি দিছোঁ। নাৰিকলৰ লাড়ুত গুড় দিলে এই লাড়ুটো খাবলৈও সোৱাদযুক্ত হয়। এতিয়া অলপ ঘি লৈছোঁ আৰু ঘিখিনি দুয়োখন হাতৰ তলুৱাতে এনেধৰণেৰে লগাই লৈছোঁ। হাতৰ তলুৱাত এই কাৰণে লগাই লৈছোঁ যাতে লাড়ুটো কৰি থকা সময়ত নাৰিকলৰ গুড়ি বা গুড় যাতে হাতত লাগি নধৰে। এতিয়া নিজৰ প্ৰয়োজন অনুযায়ী লাড়ু বনাবৰ কাৰণে যিটো আকাৰত আমি বনাব বিচাৰিছোঁ সেই আকাৰৰ হিচাপত আমি এনেধৰণেৰে লাড়ু বনাইছোঁ। যিহেতু ইয়াতে গুড় ব্যৱহাৰ কৰা হৈছে তাৰ দেখিবলৈ সেইকাৰণে কালাৰটো ধুনীয়া হৈছে। যিহেতু বহুত সময়ত কোৱা যায় যে চেনি মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়, গতিকে চেনিৰ ঠাইত এনেধৰণেৰে গুড় দিও আমি লাড়ু বনাব পাৰোঁ। এই লাড়ুবিধ খাবলৈ বৰ সোৱাদ হয়। এয়াই হৈছিলে আজিৰ ৰেচিপি। এনেকৈ লাড়ু আপোনালোকে ঘৰত বনাই চাবচোন। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ। ধন্যবাদ।